हेलो एवरीवन मैं जावेद और तुम সকলকে অন্য এটা ভিডিওৰ যোগেদি মোৰ ইউটিউব চেনেল জ্ঞানম একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক এটা ভাৱ সম্প্ৰসাৰণ আগবঢ়াম, যিটো হৈছে ৰাইজে নখ জোকালে নৈ বৈ। এইটো তোমালোকৰ প্ৰায়ে পৰীক্ষাত আহি থাকে বা স্কুলতো প্ৰায়ে আহি থকা দেখা গৈছে। গতিকে আজি মই তোমালোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ, চাই যোৱা। উত্তৰটো তোমালোকে এনেদৰে লিখিব পাৰা যে ভাষা চহকী কৰিবলৈ আৰু ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ ফকৰা যোজনাবোৰ ব্যৱহাৰ কৰা হয়। প্ৰশ্নোত্তৰ ফকৰাটি অসমীয়া ভাষা সাহিত্যত বহুভাৱে প্ৰচলিত। সমাজত ৰাইজৰ সন্মিলিত শক্তিয়ে যে অন্যতম শক্তি তাকে বুজাবলৈ উক্ত ফকৰাটি ব্যৱহাৰ কৰা হয়। মানে কি হয়, আমি ইয়াত লিখিছোঁ যে এই যিবিলাক ফকৰা যোজনা থাকে বা এইবিলাক প্ৰবচন থাকে, এইবোৰ আমাৰ অসমীয়া মানুহৰ মুখে মুখে, হয় নহয়? কথাৰ প্ৰতিয়ে কথা পাতোঁতে আমি এই ফকৰা যোজনাবিলাক ব্যৱহাৰ কৰা হয় ভাষাৰ উজচি যাব হ'বলৈ বা ভাষাটো অকণমান উন্নত কৰিবলৈ, বুজি পাইছা? গতিকে আহাচোন ইয়াৰ মেইন যিটো অংশখিনি, এইটো অৰ্থটো বা ইয়াৰ এই লাইনটোৱে কি বুজাইছেনো সেইটো আমি লিখোঁ। চোৱা, এটুপ এটুপ কৰি পানী লগ হৈ একোখন নদীৰ সৃষ্টি হ'ব পাৰে। ঠিক একেদৰে অজস্ৰ মানুহৰ নখৰ আগত উঠা এটুপ এটুপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে। সেইদৰে বহুতো মানুহ একত্ৰিত হৈ প্ৰত্যেকেই অলপ অলপ প্ৰচেষ্টা আগবঢ়াই সমাজত একোটা মহৎ কাম সম্পাদন কৰিব পাৰে। সমাজৰ ৰাইজৰ সন্মিলিত শক্তিৰ বলত নভবা নিচিন্তা কাম এটাও সাধ্য হৈ উঠে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুতো মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। তোমালোকে পষ্ট কৰি এইকেইটা লিখি ল'বা। এতিয়া মই অৰ্থটো বুজাইছোঁ যে কি হয়, কেতিয়াবা আমি এনেকুৱা ভাবোঁ যে এইটো কাম মই অকলে নোৱাৰোঁ, গতিকে এইটো কাম নহ'ব। কিন্তু তাকে নকৰি যদি আমি বহুতো মানুহ লগ হৈ পেলাই বা মিলি কৰি পেলাই সেই কামটো কৰিবলৈ চাওঁ, মানে একদম পুটুককৈ হৈ যাব। গতিকে সেইটোৱে কৈছে যে মানুহৰ যদি প্ৰত্যেকজন মানুহৰ নখৰ আগৰ এটোপাল পানীকেও যোগ কৰা হয়, বহুতো মানুহৰ নখৰ এটোপাল যোগ হ'লেও কি হৈ যাব, কিন্তু এখন নদী হৈ যাব এটুপ এটুপকৈ। ঠিক একেদৰে কি হয়, যদি আমি কোনো এটা কাম অকলে হ'লেও নোৱাৰোঁ, যদি সকলোৱে মিলি পেলাই কৰোঁ, পুটুককৈ সেই কামটো অলপ সময়ৰ ভিতৰতে অলপ চেষ্টাতে হৈ যাব পাৰে। গতিকে সেইটোৱে কৈছে যে আমি সকলোৰে লগত মিলি জুলি থাকিব লাগে আৰু কোনো কাম কেতিয়াবা আমি অকলে নোৱাৰিলেও সমাজৰ ৰাইজৰ সন্মিলিত শক্তি বা একেলগে আমি সেইটো কাম কৰিও জগতৰ বহুত মহান মহান কাৰ্য আমি সম্পাদন কৰিব পাৰোঁ। গতিকে ইয়াৰ দ্বাৰা এইটোৱে বুজোৱা হৈছে। ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিবা, লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। লগতে কিছুমান মই লিংক ভিডিঅ'টিৰ তলত ডেছক্ৰিপশ্যনত আগবঢ়াম, তাত কিছুমান ইম্পৰ্টেণ্ট লিংক আছে। তোমালোকে তাৰ পৰা যোনটো লিংক তোমালোকৰ উপযোগী বুলি ভাবিছা তাত ক্লিক কৰিলে তোমালোকে পাই যাবা। গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'টো। ধন্যবাদ।